গোপচাচুবা চেয়ারম্যানের বাবে রঙ্গুল বড়ো ভোট দিয়ক গোপচাচুবা ভিচিডিচির বাবে রঙ্গুল বড়ো আস্থা ভোটত ভোট দিয়ক বিটিসি পৰিষদ গঠন হোৱাৰ পিছৰে পৰা বিটিসিত এতিয়া তৃণমূল পৰ্যায়ত চেয়াৰমেন টিচিএলচিচি মেম্বাৰকে লৈ বিভিন্ন উন্নয়ন বৰ্ডসমূহত নিযুক্তি প্ৰক্ৰিয়া চলি আছে। সেয়েহে আজি 31 নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ এটা অংগ গপচাচুবা ভিচিডিচিত ইউপিপিএল দল আৰু ৰাইজে পৰিৱৰ্তন কঢ়িয়াই অনাৰ হেতুকে আজি গপচাচুবা ৰাইজে চেয়াৰমেন বাছনিৰ বাবে আস্থা ভোট অনুষ্ঠিত কৰে। আৰু উক্ত অনুষ্ঠানত ৰাইজে এটা কথা প্ৰকাশ কৰে যে ৰাইজৰ উন্নয়নৰ বাবে ৰাইজে প্ৰতিনিধি বাছনি কৰাটো বাঞ্ছনীয়। সেয়েহে আজি গপচাচুবা ৰাইজে ৰাইজৰ ইচ্ছানুসাৰে গপচাচুবা গাঁৱৰ নিবাসী উদীয়মান যুৱক ৰঙ্গুল বড়োক বিটিচিৰ গপচাচুবা ভিচিডিচিৰ চেয়াৰমেন হিচাপে আস্থা ভোটৰ দ্বাৰাই বাছনি কৰে। ৰাইজবাসীয়ে কয় যে গপচাচুবা অন্তৰ্গত গাঁওসমূহত সকলো দিশতে আধুনিকতাৰে উন্নয়ন মুখ দেখিবলৈ হ'লে দক্ষতা সম্পূৰ্ণ ব্যক্তিক ৰাইজৰ প্ৰতিনিধি বনাব লাগিব। সেয়েহে ৰঙ্গুল বড়োক আজি বাছনি কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট নিউজ 24 বড়োলেণ্ড। কওক, আজি গপচাচুবা যিটো ভিচিডিচি সেই ভিচিডিচিত আপোনালোকে প্ৰমোদ বড়োৰ যিটো ভাষ্য সেই ভাষ্য পালন কৰি পেলাই আপোনালোকে যিটো চেয়াৰমেন গঠন কৰিবলৈ গৈ আছে, ইয়াত শুনিছে আপুনি এজন কেণ্ডিডেট, কি ক'ব? হয়, নিশ্চয়কৈ প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়াৰ বিটিআৰৰ চিএম চিফ এক্সিকিউটিভ মেম্বাৰ, তেখেতে কৈছিলে যে এইবাৰ ৰাইজৰ মানে চৰকাৰ হ'ব আৰু ৰাইজৰ চৰকাৰ যিটো চলি আছে আৰু তেওঁ বিচাৰিছিলে যে প্ৰতিটো বিভাগত প্ৰতিটো সময়ত যাতে ৰাইজৰ এটা মানে আস্থা থাকে, ৰাইজৰ মানে চৰকাৰ যিহেতু ৰাইজৰ হাত থাকে, তেওঁ যেনেকৈ বিচাৰিছিলে যে মানে ৰাইজৰ চৰকাৰত ৰাইজে মানে অংশগ্ৰহণ কৰিব লাগে। আৰু ভিচিডিচি চেয়াৰমেনৰ ক্ষেত্ৰতো তেখেতে কৈছিলে যে এইবাৰ যি ভিচিডিচি চেয়াৰমেন, এই ভিচিডিচি চেয়াৰমেনবিলাক মানে সকলোৱে ৰাইজে মিলি পেলাই চিলেক্ট কৰিব লাগিব, যি মানুহ সামাজিক হয়, ডেভেলপমেণ্টৰ প্ৰতি মানে গুৰুত্ব থাকে, ঠিক তেনেকুৱা ব্যক্তি মানে চেয়াৰমেন মানে ৰাজহুৱাভাৱে মানে চিলেক্ট কৰিব লাগিব বুলি। যিটো 17 বছৰ BPFৰ শাসনকালৰ 17 বছৰ যিটো টেবুলৰ তলত মানে হাগ্ৰামা মহিলাৰ ডিক্টেটৰশ্বিপত মানে টেবুলৰ তলত হৈছিলে, এই যিটো মানে অৱস্থা এইটো মানে পৰিৱৰ্তন মানে বিচাৰি পেলাই যিটো পৰিৱৰ্তন চৰকাৰ বুলি কৈছে, ঠিক তেনেকৈ ৰাইজৰ হাতত এৰি দিয়া হৈছে। আৰু মই যে কেণ্ডিডেট হিচাপে আজি নমিনেশ্যন দিব পাই ৰাইজৰ আগত আহি পেলাই আস্থা ভোটত মানে এটেণ্ড হৈ পেলাই মানে খুবেই সুখী। আজি দেখিলো আপোনালোকৰ যিটো ভিচিডিচি ইয়াতে কেইজন কেণ্ডিডেট আছিলে? 6জন কেণ্ডিডেট আছিলে আমাৰ গপচাচুবা ভিচিডিচি। তাৰ 6জন আপোনালোকৰ ইয়াতে আস্থা ভোটত গোটেই অংশগ্ৰহণ কৰিছে নে? অংশগ্ৰহণ তেনেকুৱা কৰা দেখা নগ'ল। যিটো 6জন কেণ্ডিডেট আছিলে, আমি গম পাইছোঁ কি প্ৰাইমাৰী কমিটিয়ে তেওঁলোকক মানে ইনভাইট কৰিছিলে, 6জনকো ইনভাইট কৰিছিলে, কিন্তু মানে দেখিবলৈ পালোঁ তেওঁলোকে আস্থা ভোটত মানে নাহিলে। কিহৰ কাৰণে নাহিলে মানে তেওঁলোকে জানিব। এইটো মুহূৰ্তত আপোনাৰ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, আপুনি এজন সাংবাদিকতা কৰিছিলে, তেনেক্ষেত্ৰত আপুনি ৰাজনীতিক প্ৰেক্ষাপটত কিয় ভৰি দিলে? ৰাজনীতি মানে হ'ল সমাজ নীতিৰ এটা অংশ। এটা মুদ্ৰাৰ ইপিঠি যদি আমি ডেভেলপ কৰিব লাগে, সামাজিকভাৱে যদি ডেভেলপ কৰিব লাগে, ৰাজহুৱা যদি কাম কৰিব লাগে, নিশ্চয়কৈ আমি ৰাজনীতিত ক'ৰবাত নহয় ক'ৰবাত মানে জড়িত হ'ব লাগিব। ঠিক তেনেকৈ মানে ৰাইজৰ কথা চিন্তা কৰি মই এজন যদি সাংবাদিক হয়, তেতিয়াও মানে ৰাইজৰ যে ডেভেলপমেণ্টৰ কথা কৰি তেওঁলোকৰ মাজত যেনেকুৱা ইউনিফিকেশ্যনৰ কথা বা পিছৰ পৰ্যায়ত ভাল এটা ফিউচাৰ দিয়াৰ কাৰণে ৰাজহুৱা যিবিলাক মানে কাম মানে আণ্ডাৰ ডেভেলপ হৈ আছে, এইবিলাক কৰিবৰ কাৰণে মই আজি সাংবাদিকৰ পৰা মানে যি মানে ৰাজনীতিলৈ আহিছে। হয়, তাৰোপৰি আপুনি এজন গ্ৰেজুৱেট, তাৰপিছত আপুনি ইউথ, তাৰপিছত আপুনি এতিয়া এডভকেটৰৰ এজন ষ্টুডেণ্ট হিচাপে আপোনাৰ বহুতখিনি লাইফ আছিলে। চেয়াৰমেনত আপোনাৰ লাইফটো কৰিব পাৰিব বুলি আপুনি ভাবেনে? লাইফ আচলতে এইটো কথা নহয়। মই ভাবিছোঁ কি মানুহ এজন নিজৰ কাৰণে জীয়াই থকাতকৈ সমাজৰ কাৰণে জীয়াই থাকিব লাগে। আৰু সমাজত বহুতখিনি কাম কৰিবলগীয়া থাকে। যদি আমি সদায় নিজৰে কথা চিন্তা কৰি থাকোঁ, তেতিয়াহ'লে সমাজখন কেতিয়া ডেভেলপ হ'ব? আৰু আজিৰ যিটো মানে ডিজিটেলাইজ মানে যুগ, ইয়াত আমি নিশ্চয়কৈ চেষ্টা কৰিব লাগিব যে নতুন চামে আমি মানে পলিটিক্সত অংশগ্ৰহণ কৰি ৰাইজৰ কেনেকুৱা কাম কৰিব পাৰিব। আজি আপুনি চাব মানে গাইডলাইনবিলাক মানে যথেষ্ট মানে উন্নত হৈছে। যদি লেখা পঢ়া নাজানে তেতিয়াহ'লে যথেষ্ট মানে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। গতিকে আমি ভাবিছোঁ কি আমি শিক্ষিত মানুহবিলাকে যদি মানে ৰাইজৰ কাৰণে কাম কৰোঁ, আৰু বহুতে প্ৰশ্ন কৰিব পাৰে যে আমাৰ নিচিনা বা আমাৰ দৰে মানুহবিলাক কিয় মানে পলিটিক্সত আহিলে বা ভিচিডিচি চেয়াৰমেনৰ কাৰণে কিয় নমিনেশ্যন দিয়ে? ইয়াৰ একমাত্ৰ উত্তৰটো এইটোৱে যে আমি যদি নিজৰ জাগাটো মানে বা নিজৰ ঠাইখন ডেভেলপ নকৰোঁ, তেতিয়াহ'লে আমি অন্য ঠাইত গৈ পেলাই ডাঙৰ লেকচাৰ মাৰিলে নহ'ব।
মোৰ মতেদি কাম মতে কথা হ'ব লাগে গতিকে মই ইয়াতে অংশগ্ৰহণ কৰিছোঁ আৰু ৰাইজৰ মানে কাম কৰা পুৰা মানে বিশ্বাস আছে আৰু নিজৰ ওপৰত এইটো বিশ্বাস ৰাখি মই আগুৱাই গৈ আছোঁ খৈৰাবাৰী সমষ্টিত আপোনালোকৰ UPPL কেণ্ডিডেট কিন্তু জিকি যোৱা নাই আপুনি কি ক'ব হয় নিশ্চয়কৈ বিভিন্ন টেকনিকেল কাৰণ থাকে ৰাজনীতিত গতিকে এয়া যদি পৰ্যালোচনা কৰিব লাগে বহুতখিনি মানে সময় লাগিব আৰু খৈৰাবাৰীত নহয় 40টা সমষ্টিত বিভিন্ন সমষ্টিত হাৰিছে গতিকে বিভিন্ন সমষ্টিত বিভিন্ন কাৰণ থাকিব পাৰে হয় শেহতীয়াভাৱে গম পোৱা গ'ল যে ইতিমধ্যে আপোনাক আস্থা ভোটত আপোনাৰ ৰাইজে আপোনাক সমৰ্থন কৰিছে এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ চৰণ চুই তেওঁলোকক যাতে সেৱা কৰিব পাৰোঁ ভৱিষ্যতে মই তেওঁলোকৰ চিৰ মানে ধন্যবাদ মানে জ্ঞাপন কৰিম যিহেতু তেওঁলোকে মোক ছাপোৰ্ট কৰিছে তেওঁলোকৰ VCDCত মানে মোক কাম কৰা এটা সুযোগটো দিব বিচাৰিছে নিশ্চয়কৈ মই সুখী আৰু ভৱিষ্যতে তেওঁলোকৰ লগত মানে একেলগে তেওঁলোকৰ ছাজেশ্যন লৈ তেওঁলোকৰ মতামত লৈ তেওঁলোকৰ আশীৰ্বাদ লৈ মানে কাম কৰি যাম বুলি আশা কৰিছোঁ সকলোকে লগত লৈ এতিয়া গপচাচুবা VCDCৰ অন্তৰ্গত গাঁওসমূহ আপুনি VCDC চেয়াৰমেন হোৱাৰ পিছত আপুনি কেনেদৰে উন্নয়নৰ পথত আগুৱাই নিম বুলি আপোনাৰ নিশ্চয়কৈ মই যিটো গাইডলাইন পঢ়িছোঁ তাতে VCDC চেয়াৰমেন কিছুমান প্ৰট'কল আছে পাৱাৰ এণ্ড ফাংচনছ আছে গতিকে মই সেইমতে মানে ফ'ল' কৰি যাম আৰু যিটো চৰকাৰ যিটো আমাৰে হৈ আছে CM আমাৰ ডিপুটি মানে CM আমাৰ গতিকে মই ভাবিছোঁ কি মানে ডেভেলপমেণ্টৰ যি মানে VCDCৰ পেকেজ ইয়াৰ বাদেও মই ওপৰত গৈ ফালে যিমানখিনি পাৰোঁ আমাৰ অঞ্চলৰ কাৰণে মই পেকেজখিনি আনি ফালে ৰাইজৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিম বুলি আশাবাদী প্ৰতি বছৰে VCDC উন্নয়নৰ নামত চৰকাৰী ফালৰ পৰা কিমানমান পেকেজ আহে যোৱা বছৰ এনুৱেল যিটো বাজেট আছিলে MG এণ্ডিকাৰ 1.5 কোটি আছিল বুলি মই শুনিছোঁ আৰু বিভিন্ন দিশত তেনেকুৱা থাকে আৰু কিছুমান আমাৰ এগ্ৰিকালচাৰৰ তৰফৰ পৰা মানে কিবা কিবি মেচিনবিলাক থাকে মানে তেনেকুৱা চিটছবিলাক থাকে গতিকে এইবিলাক অকণমান মানে সুকীয়া কথা গতিকে MG এণ্ডিকাৰ নামত মানে 1.5 কোটি যোৱা বছৰ আছিলে বুলি গম পাওঁ আৰু BTRত যিটো মানে 280 যিটো ক্ৰছ ডাইৰেক্ট ফাণ্ডিঙৰ কথা কৈছে চেণ্ট্ৰেলৰ পৰা মই ভাবিছোঁ কি ডাইৰেক্ট ফাণ্ডিঙৰ জৰিয়তে আমাৰ যিমানখিনি ডেভেলপ হ'ব লাগে নিশ্চয়কৈ হ'ব Welcome to News 24 Bodoland. News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.